মই আজি আপোনাক দেখুৱাই যে বৰ্তমান মহৰীত বজাৰৰ ঘাটপাৰখন। এই ঘাটপাৰখন চাওক, মহৰী সত্ৰৰ পৰা মাত্ৰ 100 মিটাৰৰ ওচৰতে আছে আৰু বজাৰখন মাত্ৰ 50 মিটাৰ দূৰত আছে। বৰ্তমান ব্ৰহ্মপুত্ৰৰ ভঙাটো ডেইলি ডেইলি ভাঙি আছে, তাকে মই ভিডিঅ'তে আপোনালোক দেখাব চেষ্টা কৰিছোঁ। এতিয়া চাওক, এই ডেইলি ডেইলি যদি ভাঙে বজাৰখন, আমাৰ ডেইলি যদি নদী ভাঙে তেতিয়াহ'লে এই বজাৰখন নাথাকিব। গতিকে মাত্ৰ 50 মিটাৰ দূৰত, 50 মিটাৰো নহয়। এতিয়া যদি গুৰিত আজি যদি ডেইলি ভাঙি থাকে তেনেহ'লে 20 মিটাৰ দূৰত হয়তো 4-5 দিন যদি এনেকৈ কণ্টিনিউ ভাঙি থাকে তেনেহ'লে মহৰী বজাৰখন নাথাকিব পাৰে। গতিকে তাকে জৰিয়তে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, এই আমাৰ নদীৰ তাণ্ডৱ অৱস্থা। আগতে ব্ৰহ্মপুত্ৰখন প্ৰায় বহুত দূৰতে আছিল, এতিয়া প্ৰায় আমাৰ 100 মিটাৰ ওচৰে পালে বজাৰখনৰ ওচৰত এতিয়া ভাঙি আছে। চাওক, এইখন ফেৰীবোট হয়, এই ফেৰীবোটখন ইয়াত ৰখা হয়। চাওক, এই ফেৰীবোট ইয়াত সদায় ৰাতিপুৱা আবেলি ইয়াৰ পৰা মানুহ যায়, চৰ অঞ্চলত যায়, অহা যোৱা কৰে। এইখনো চাওক, এইটো আমাৰ অঞ্চল বহুত ভাঙি আছে। এতিয়া আপোনালোকক এই দোকানবোৰ দেখুৱালোঁ। এই দোকানবোৰ চাওক, ইয়াৰ ঘাটপাৰৰ ওচৰতে দোকানবিলাক আছে। ইয়াতে যিবিলাক নদী ভাঙিছে, ভঙা লোক সিহঁতে দোকান কৰি ইয়াত কৰ্মসংস্থান কৰি আছে। এয়া চাওক আপোনালোকক, চাওক, এইবিলাক দোকান দি আছে ইয়াত। চাওক, এইটো এতিয়া না যাব, না অহা যোৱা টাইম। এইখিনিতে মানুহবিলাক অহা যোৱা কৰে, এই ফেৰীবোট হয় এইটো। চাওক, এইটো নদী মথাৰ ওচৰতে ঘৰ বান্ধি আছে নদী ভাঙা লোক। সিহঁতে নদী ভাঙাৰ পিছত ইয়াতে আছে, বসবাস কৰি আছে। চাওক, ইয়াতে এনেকৈ ঘৰ বান্ধি আছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন দবাই দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।